নমস্কাৰ। আজি আমি সমূহ অসমবাসী সমূহ ভাৰতবাসী আজি আমি দুখিত অতি আমি সকলোৱে ক্লান্ত হৈ পৰিছোঁ, ভাগৰুৱা হৈ পৰিছোঁ, একেবাৰে আমি ম্ৰিয়মান হৈ পৰিছোঁ। আমাৰ সকলোৰে মৰমৰ আমাৰ হিয়াৰ মথুম জুবিন দাক হেৰুৱাই সপোনতো ভবা নাছিলোঁ যে যোৱাকালি এনেকুৱা হঠাৎ এটা বেয়া খবৰ পাম বুলি, যি খবৰে সকলোকে আৱৰি ধৰিছে, সকলোকে হেঁচা মাৰি ধৰিছে। উশাহটো ল'বলৈও আমাৰ সকলোৰে কষ্ট হৈছে। শান্তিত আমি উশাহটো ল'ব পৰা নাই। মাথো অনুভৱ কৰিছোঁ বুকুত এটা বিষ, অসহ্যকৰ এটা যন্ত্ৰণাকাতৰ বিষ, যেন প্ৰকাণ্ড ডাঙৰ শিলৰ টুকুৰা এটাই বুকুত হেঁচি ধৰিছে। উশাহটো ল'ব পৰা নাই। কেতিয়াও আমি আশা কৰা নাছিলোঁ এনেকুৱা এটা দিন। আমি সকলোৱে জুবিন দাক বহুত ভাল পাওঁ, সকলোৱে জুবিন দাক মৰম কৰোঁ, অল ভাৰতবৰ্ষ সমূহ অসমবাসীয়ে। আৰু আজি এনেকৈ আমি জুবিন দাক হেৰুৱাবলগীয়া হোৱাত আমি সঁচাকৈ কি ক'ম আৰু, ভাষাবিহীন। আজি আমি একেবাৰে শব্দবিহীন, ক'বলৈ কোনো ভাষাই নাই। জুবিন দাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, আৰু আমি জুবিন দাক কেতিয়াও চিৰ বিদায় দিব নোৱাৰোঁ। জুবিন দা আমাৰ অন্তৰত সদায় আছিলে, আমাৰ মানৱ পথত জুবিন দা সদায় আছে আৰু সদায় থাকিব। বহুত দুখৰ কথা ইয়ে যে আমি আমাৰ অসমবাসীয়ে আমি আমাৰ মৰমৰ শিল্পীজনক হেৰুৱালোঁ। আমাৰ মৰমৰ শিল্পী, মৰমৰ দাদা হাৰ্থব জুবিন গাৰ্গ, এটুকুৰা অমূল্য ৰত্ন, যাক আমি হেৰুৱাবলগীয়া হ'ল। এতিয়া আমাৰ যেন আমাৰ চকু থাকিও যেন আমি এতিয়া অন্ধ, চাৰিওপিনে অন্ধকাৰ। আৰু সঁচাকৈয়ে জুবিনৰ এই খবৰটো পাই বিশ্ব ব্ৰহ্মাণ্ডেও কঁপি উঠিছে, কান্দিছে, পৃথিৱীয়ে কান্দিছে, হিয়া ঠাকুৰে কান্দিছে, চৰাই চিৰিকটিয়ে ৰৈ ৰৈ গছৰ ডালে ডালে বিনাইছে জুবিন দাক হেৰুৱাৰ দুখত। আজি জুবিন দা এনেদৰে গুচি গ'ল আমাৰ মাজৰ পৰা। তেনেকুৱা আৰু কোনোবা এজন আহিবনে আমাৰ মাজলৈ? আৰু কেতিয়াও নাহে। কেতিয়াও আৰু আমি জুবিন দাক নাপাম। জুবিন দাৰ দৰে কোনো এগৰাকীক আমি, কোনো এজনক আমি নাপাম। সঁচাকৈ যেতিয়া কালি খবৰটো আবেলি পালোঁ, খবৰটো পায়ে ক'ত আছিলোঁ, কি কৰি আছিলোঁ, একো গমেই নাপালোঁ। যেনেকৈ বহি থাকিলোঁ, যেনেকৈ পৰি থাকিলোঁ, তেনেকৈয়ে থাকিলোঁ। কাম কাজ সকলো পৰিয়ে থাকিল। কেৱল কান্দিছোঁ, মাথো কান্দিছোঁ, হিয়া ঠাকুৰে কান্দিছোঁ, অসহায় হৈ পৰিছোঁ। ভগৱানৰ কি লীলা! এনেকৈনে আমাৰ মৰমৰ দাদাক লৈ যাব লাগেনে? জন্ম মানে মৃত্যু, আমি সকলোৱে জানো। কিন্তু এনেকৈ জুবিন দাৰ আমি অকাল মৃত্যু কোনেও কেতিয়াও কামনা কৰা নাছিলোঁ। বহুত আশা আছিলে মোৰ, আমাৰ সমগ্ৰ অসমবাসীৰ, সমগ্ৰ অনুৰাগীৰ, শুভাকাংক্ষীৰ, সমগ্ৰ শ্ৰোতা দৰ্শক সকলোৰে আশা সপোন আমাৰ জুবিন দাক লৈ। আৰু এতিয়া আমাৰ সকলো আশা সপোন ভাগি ছিগি চুৰমাৰ হৈ গ'ল। আমি যেন একোজন শিলপৰা কপৌৰ দৰে থৰ লাগি ৰ'লোঁ। অজ্ঞানহীন হৈ পৰিছোঁ আমি জুবিন দাক হেৰুৱাই। আৰু জুবিন দাক হেৰুৱাই আমি জীয়াই থকাৰ কল্পনাই কৰিব নোৱাৰোঁ। জুবিন দা বিহীন সময় এটা কেনেকৈ কটাবলগীয়া হ'ল আজি। সঁচাকৈ কেনেদৰে আমি জীয়াই থাকিম জুবিন দা অবিহনে? এয়া কল্পনাৰো অতীত। সপোনত নভবা কথা এষাৰ আজি দিঠকত প্ৰমাণিত হ'ল। বহুত দুখিত হৈছোঁ। জুবিন দাক এনেদৰে আজি আমি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে।
অকাল বিয়োগত। ঈশ্বৰৰ ওচৰত মোৰ এয়াই কামনা, জুবিন দাই য'তে আছে ত'তে ভালে কুশলে থাকক, তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক, তেওঁৰ স্বৰ্গত বাহা হওক, স্বৰ্গত ঠাই হওক। ভগৱানৰ চৰণত মোৰ এয়ে প্ৰাৰ্থনা, তেওঁ যাতে আমাৰ অসমবাসীৰ মৰমৰ বাবে অসমবাসীলৈ, এই পৃথিৱীলৈ আকৌ পুনৰ ঘূৰি আহে, কোনোবা এটি ৰূপত হ'লেও আহি যাতে আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে, সান্তনা দিয়ে। তেওঁ আমাৰ পথ দৰ্শক, তেওঁ অবিহনে আমি এতিয়া পথভ্ৰষ্ট, দিশহাৰা। এনেকুৱা অনুভৱ হৈছে একোৱেই যেন নাই আৰু এতিয়া, চাৰিওপিনে কেৱল অন্ধকাৰ অন্ধকাৰ, চাৰিওপিনে মাথো অন্ধকাৰ, কোনোপিনে যেন পোহৰৰ ৰাস্তা নাই। কি কৰিম জীয়াই থাকি, কি আছে জীৱনত? একোৱেই নাই। যিমান যি আশা সপোন আছিলে সকলো যেন এতিয়া মাটিৰ লগত লীন হৈ গ'ল। এতিয়া আৰু যেন আশাৰ কোনো পোহৰে নাই। কি লৈ জীয়াই থাকিম এতিয়া? এনেকুৱা অনুভৱ হৈছে তেখেতৰ মনটো আছিল এটি শিশুসুলভ, সকলোৰ লগত মিলিছিলে, দুখীয়া নিচলা সকলোকে সমান দেখিছিলে, সমান চকুৰে চাইছিলে, সকলোকে উপকাৰ কৰিছিলে, আজিলৈকে কাৰো অপকাৰ কৰা নাছিলে, নিজে নেখাই হ'লেও আনক খুৱাইছিলে। এনেকুৱা দৰদী এজন শিল্পী ওলাবনে? এনেকুৱা দৰদী এজন আমাৰ হিয়াৰ আমঠু, বুকুৰ আমঠু, আমাৰ মৰমৰ দাদা, আমাৰ যি পথ প্ৰদৰ্শক ওলাবনে? এনেকুৱা কেতিয়াও নোলায়। আৰু সঁচাকৈ তেখেতক হেৰুৱাই আমি অতিকৈ ম্ৰিয়মান হৈছোঁ, ক'বলৈ আৰু ভাষা নাই, কোনো সংজ্ঞা নাই। আমি সকলোৱে জনগণই, সকলো জনসাধাৰণে কেৱল কান্দিছোঁ, চকু পানী টুকিছোঁ, তাত বাহিৰে আৰু কি কৰিব পাৰিছোঁ? যেন নিজকে নিজে আমাৰ দোষী দোষী লাগিছে, কিয়নো যেন আমি আমাৰ ভুলৰ বাবেহে তেখেতক আমি হেৰুৱাবলগীয়া হ'ল। কিয়নো তেখেতক যিজন লোকে বা যি লোকে তেখেতক লৈ গৈছিলে, তেখেতসকলৰ দায়িত্ব আছিলে জুবিন দাক সংৰক্ষণ কৰাৰ, কিন্তু তেনেকুৱা একোৱে নহ'ল। আৰু যাৰ কাৰণে আজি আমি এনেকুৱা এটা খবৰ পাবলৈ সক্ষম হ'লোঁ, যাৰ কাৰণে আজি আমি এতিয়া মৰি জীয়াই থাকিব লাগিব, যাৰ কাৰণে আমি আজি একেবাৰে নিথৰুৱা হ'লোঁ, ভাগৰুৱা হ'লোঁ। একো নাই আৰু আমাৰ, কি বুলি ক'ম আৰু? জুবিন দা জীয়াই আছে আমাৰ মাজত, জুবিন দা জীয়াই থাকিব আমাৰ মাজত। ভগৱানৰ চৰণত এয়ে প্ৰাৰ্থনা, জুবিন দাৰ আত্মাই শান্তি লাভ কৰক, তাৰে প্ৰাৰ্থনা।